এই মাই ভাত নাই, এই মাই ভাত নাই। হলে দাৰ কেৱল খাবা এজনে কেৱল খাওঁ ঘৰখনত নিয়ম নীতি একো নহয় গেছি। আগতে 9টাত ভাত খাইছিলো, আজিকালি 9:15 হৈ গেল, ভাত নাই। নিজে কৰি খাবা লাগিলে গম পালি হয়, এতিয়া তই নিজে কৰা নাই ক'ত গম পাবি। কি চিনি জন্দৰ দৰে খাবা নাপা চলিৰ দৰে কি বকি আছা। দেখি কৈ থাকায়ে ভাতকেইটা দুই টাইমত দিবা জানা, বেলেগতো একো কামেই নাই। মইতো ঘৰত বহি আছো, এইগিলাখান চব কাম তই চিলনি জীয়াকেহে আহি কৈছি ৰাতিপুৱাৰ পাই। চব যদি চিন্তা জীয়াকে কৰছি তহঁতে দুও কি কৰছিয়া হিচাপটো দিছোন। ভাতকেইটা যে টাইমত নহয় তহঁতৰ। আজি আমাৰ ভাত নাই ঐ, আজি আমাৰ ভাত নাই ঐ। আৰু এটা ভাত চবকে জানো তই যে আজি ভাত খোৱা নাই, তোক আজি যে আমি ভাত দে নাই, কিজানি কোনবাই তোক দিবয়ে। এগলা পাগলা চলি লিখত উপায় নাই আর। তই হোস্টেলত যাই যা, তাতে সময়মতে খাবা পাবি যা। Hi guys, if you like our videos, please like, share, comment.